সো হেল্ল নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চেনেল ব্লগ সকলোকে স্বাগতম জনাইছো গাইছ মানে এতিয়া আছে বহাগ বিহু নহয় হল মাঘ বিহু সকলোকে মাঘ বিহু জনালো অভিনন্দন মানে শুভেচ্ছা জনালো অভিনন্দন মানে শুভেচ্ছা পিছফালে কিবা চাই আছে নাই ভিডিঅ' চাই আছে নেকি নাজানো তো গাইছ উৰুকা আজি উৰুকা উপলক্ষে গাইছ লগৰ কেইটা মিলি বনাইছো মেজি মানে আমাৰ বিখ্যাত মেজি গমে পাই গাঁৱলীয়া মেজি কেনেকুৱা হ'ব কেনেকুৱা নহয় ইমান প্ৰফেচনেল হয় যদিও একদম ধুনীয়া সো বনাই আছো কেনেকৈ বনাও কি বনাও সকলো দেখাম লগত আছে বহুতো গাইছ আছে লগত গাইছবোৰক দেখাইছো আপোনালোকক সো ভিডিঅ' স্কিপ নকৰা গাইছ চাও এইফালে আছে মনোজ ভাই কি কৰি আছে মনোজ ভাই একদম মানে কাম কৰিছে ভেলাঘৰ কাৰণে একদম ৰেডি খুন্দি আছো গাইছ গাঁত খুন্দি আছে ইয়াতে পুৰা মানে ভেলাঘৰ হ'ব আৰু এইফালে চাওক পুৰা বাছ পুৰা ৰেডি আৰু এইফালে আছে দিগন্ত ভাই দেখাই দিওঁ আপোনাক এইফালে দিগন্ত ভাই কি কৰিছে দিগন্ত ভাই ভেলাঘৰৰ কাৰণে কাম কৰিছো এই গাইছ পুৰা মানে কাম কৰিছে আজি ইয়াক মিঠি খুৱাব লাগিব ভেলাঘৰৰ কাৰণে ইমান কাম কৰিছে গাইছ আৰু মই কাম কৰা নাই এই ৰোড পুৰা লাগে দিছো গাইছ কাম কৰিবৰ কাৰণে মনোজ ভাই কিবা ক'ব নেকি মইতো কাম কৰোঁ মানে গাইছ ভিডিঅ' চাই থাকক ধুনীয়া হৈ আছে ৰাজেশ ভাই কেমেৰা মোৰ আছে কেমেৰামেন ইয়াক ৰাখিছো গাইছ সব চাই থাকক ভিডিঅ'টো গাইছ পুৰা মজা হ'ব একদম গাইছ আপোনালোকে চাই থাকক মানে একদম চাই থাকিব গাইছ মনোজ ভাই পুৰা কাম কৰি থাকে দিগন্ত ভাই এইফালে কাম কৰি থাক দিগন্ত ভাই গাইছ লাইক কৰি দিয়ক কথা গাইছ লাইক চেক কৰি দিও যদি চেনেলটো সাবস্ক্ৰাইব কৰে মই আজি মনোজ ভাই চেনেলত আহিছো গাইছ আপোনালোকে পুৰা চাই থাকক এইফালে পুৰা কৰি দিব গাইছ দৌৰ লৈ যা दौड़ और अभी तो रुको क्लाइमैक्स अभी बाकी है আমি এতিয়া আহিলো মানে কলগছ কাটিবলৈ আৰু এইফালে মনোজ ভাই আৰু দিগন্ত ভাই চাওক না পুৰা কলগছ কাটিছে জোৰে টান গাছ নাভাঙবি সোনকালে টান ভাই মনোজ ভাই কিবা ক'বে নেকি ভাই মানে গাইছ কলপাত একদম বেইন হয় এইটো দিম আৰু কিবা কিবি মিলা লগত তাৰপিছত দিম ভেলাঘৰটো বনাই চাই থাকক চুলিটো তো গাইছ আমাৰ কি হ'ল মানে আমাৰ বেছি খেল নাই সেইকাৰণে ভাবিলোঁ আমি কলগছৰ পাত দিওঁ কলগছৰ পাত দি মানে বঢ়িয়াকৈ বনাম আৰু এইফালে দিগন্ত ভাই আছে দিগন্ত ভাই কেনেকুৱা কষ্ট লাগিছে নেকি ভাই মজা লাগিছে কাম কৰি ভাল লাগিছে গাইছ আৰু কি ক'ম আমি একেবাৰে গোটেইখিনি লৈ যাম আমি যিকেইটা আছে মানে কলগছ যিবিলাক মানে কলগছকেইটা যিকেইটা পাকিছে মানে সেইকেইটা আমি লৈ যাম তো গাইছ চাই থাকক ভিডিঅ'টো চাই থাকক আগলৈকে আমি কলগছ চব লৈ আহিলোঁ আৰু পিছফালে তো গাইছ আমি এটা থ'ব লাগে আৰু এতিয়া আমাৰ ডিষ্টেঞ্চত এটা থ'ব লাগে গাইছ তো এটা থৈ দিলোঁ গাইছ ইয়াতে আৰু বহুতখিনি আনিব লাগে এইফালে মনোজ ভাই এখন আহি পাইছে দিগন্ত ভাই আহি পাইছে তো গাইছ মানে কথাটো হ'ল আনিলোঁ মানুহৰ বাগানৰ পৰা কলগছৰ হেৰি গম পালে গাইছ বম গালি পাৰিব কলগছৰে কাটি থৈ আহিছোঁ কোনো গম পালে আহিব গাইছ ছবিটো চাই থাকক গাইছ চাওক এইফালে বহুতখিনি কলপাত আছে আৰু চাওক এইখিনি লৈ যাব পাৰিম আমি ইয়াতে চাওক বহুত কলপাত আছে এই চাওক এইফালে গোটেই কলপাত এইফালে গোটেই কলপাত তো আমি গোটেইখিনি লৈ যাম গাইছ ইয়াৰ পৰা গোটেইখিনি লৈ যাম আৰু এই বাগানটো বেলেগৰ হয় যদি আমাক দেখা পায় ন বহুত দিব আমাক তো আমি ইয়াৰ পৰা লৈ যাব লাগে তো গাইছ চাওক ৰাজভাইহঁতে পুৰা একদম কাম কৰি আছে লগত আছে ৰাজভাই গাইছ আজি মানে কি কাম কৰি আছে গাইছ আজি মানে একদম ভোগালী কাৰণে এজন চাওক আমাৰ মেজি তৈয়াৰ হৈ আছে আৰু ইয়াতে আছে বক্স বঢ়িয়া কপিৰাইট লাগিব গাইছ কপিৰাইটটো খাটাং গাইছ তো গাইছ আমাৰ মেজি ৰেডি হ'ল আৰু অলপমান বাকী আছে দিগন্ত ভাই পুৰা লাগি আছে আজি বহুত কষ্ট কৰি আছে ৰাই ইপিনে আছে মেজি আৰু বক্সটো গাইছ দেখাইছোঁ আপোনালোকক চাওক মানে ত্ৰিফলখনো আছে দিয়ক একো কৰা হোৱা নাই মানে একদম কম টকাত সৰু এটা খানা গাইছ ইমান ডাঙৰ চেলিব্ৰেশ্যন কৰা নাই ভোগালী বিহু উপলক্ষে আৰু চাই থাকক গাইছ তো গাইছ আমাৰ খানা ৰাতি চিন দেখাওঁ এতিয়া আপোনালোকক দিনটো গোটেই দেখালোঁ কি কাম কৰিলোঁ কি কাম কৰা নাই এতিয়া ৰাতি চাওক আমাৰ ধুনীয়াকৈ ঘৰটো দেখাইছোঁ আপোনালোকক চাওক আমাৰ পিছফালে আছে এইটো হ'ল আমাৰ খানাৰ ঘৰ ধুনীয়াকৈ একদম লগতে আছে আমাৰ দিগন্ত ভাই লগতে আছে অংকুৰ ভাই একদম ৰাতি গাইছ এইটো আমাৰ চাওক থকাৰ কাৰণে ঘৰ বনাইছোঁ ৰাতি থাকিম গাইছ ইমান ভয় লাগি আছে তথাপি উপায় নাই থাকিমে গাইছ এইবাৰ আপোনালোকক দেখাম ৰাতি দৃশ্যাংক ৰাতি কি কৰোঁ কি নকৰোঁ তাৰপিছত গাইছ এইপিনে চাওক আমাৰ তাম্বুত আনিছোঁ বঢ়িয়াকৈ দেখাইছোঁ বেক কেমেৰাৰে বাৰু মানে কোৱালিটি অলপমান বেয়া হ'ব গাইছ উপায় নাই ৰাতি চিন হয় কোৱালিটিটো নিশ্চয় বেয়া হ'ব তো গাইছ এখন নিৰ্জন পথাৰত আছোঁ এতিয়া লগৰকেইটাৰ লগত মানে কি হ'ব গাইছ ৰাতি ভাবিছোঁ থাকিম ইয়াতে ভয় লাগি আছে অলপ কি হয় চাওঁ আৰু আছে আইটেম আছে আমাৰ গাইছ ব্ৰইলাৰ আছে আজি বেলেগ বহুত এই গাইছ আমি আছোঁ একদম গাইছ কম্বলৰ তলত একদম মানে সৰু এটা তম্বু তলছোঁ আছে পাথৰৰ মাজত একদম 4জন আছোঁ আমি ৰাজেশ ভাই আছে দিগন্ত ভাই আছে আৰু ভাস্কৰ ভাই আছে ভাস্কৰ ভাই ক'ত আছে সেইটো আছে আমি 4জন থাকিম ইয়াতে গাইছ আজি কি হয় কি নহয় চাওঁ ৰাতি বহুত ভয় লাগি আছে কিবা আহে কিবা নাহে চ' ভিডিঅ'টো কালি ৰাতিপুৱা লগ পাইছোঁ গাইছ মেজিটো জ্বলাম তো ৰাতিটো কেনেকৈ কটাও কিবা হ'লে নিশ্চয় দেখাম চ' একদম ৰাতিপুৱা লগ পাইছোঁ গাইছ